মোৰ চেনেললৈ স্বাগতম জনাইছোঁ কপিলে আৰু সৰুৰ পৰা আপোনাৰ অভিনয় চাই আছোঁ। আজি খুব এটা ধুনীয়া অনুষ্ঠানত আহিলোঁ। এই অনুষ্ঠানটোৱে আমাৰ অসমীয়া ছবি উদ্যোগৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছে। কি ক'ব আপুনি ইয়াৰ বিষয়ে? তাৰমানে এটা বছৰটোত আমি সকলোৱে ৰৈয়ে থাকোঁ আচলতে অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ বাবে, কাৰণ আমাৰ শিল্পীসকলে সকলোৱে কেমেৰা আগত থকা হওক বা কেমেৰা আঁৰত থকা হওক খুব কষ্ট কৰে এখন চিনেমাৰ ক্ষেত্ৰত। গতিকে যেতিয়া এটা সমজুৱাকৈ ৰাইজৰ মাজত এটা স্বীকৃতি পায়, এটা খুব ভাল লাগে আৰু ভালকৈ দুগুণ উৎসাহেৰে মানুহে কাম কৰিবলৈ আগবাঢ়ে। গতিকে চৰকাৰে এনেকুৱা অনুষ্ঠান সদায় প্ৰত্যেক বছৰে পাতক, সেইটো আমি সকলোৱে সেইটোৱে কামনা কৰোঁ। আৰু এইবাৰ চৰকাৰে আৰু এটা বস্তু লৈছে বীমাৰ ক্ষেত্ৰত, মানে আমাৰ যিসকল কোলাকুলি আছে, কাম কৰি থকালৈকেতো ঠিকে থাকে, বাট যেতিয়া আমাৰ ক্ৰিটিকেল কিবা এটা চিটুৱেশ্যন আহে সেইটো টাইমৰ কাৰণে যিটো বীমা এটা আঁচনি লৈছে, এটা খুব ধুনীয়া ষ্টেপ লৈছে। হয়, এইটো মানে প্ৰত্যেক ৰাজ্যতে থাকে আচলতে শিল্পীসকলৰ বাবে বীমাৰ যিটো এইটো ব্যৱস্থা কৰিছে, এইটো এটা খুব প্ৰশংসনীয় পদক্ষেপ। কাৰণ সকলোৱেতো জানেই আৰু আমি আপোন পাহৰা মানুহ হৈ যাব, নিজৰ কামতে মছগুল হৈ যাব, কিছুমান কথা বেছিকৈ চিন্তা কৰাৰ সামৰ্থ্যও নাই বা শক্তিও নাই নে কি নাজানো। সেইকাৰণে এনেকুৱা এটা পদক্ষেপ যি লৈছে খুব ভাল লগা কথা হৈছে। আৰু আন ৰাজ্যৰ নিচিনাকৈ আমাৰ অসমতো কিছুমান চলচ্চিত্ৰৰ ক্ষেত্ৰত কিছুমান ভাল ভাল কাম হৈ আছে, যেনেকৈ এতিয়া নতুন হল 10টা হলৰ কাৰণে হেৰি দিয়া হৈছে, ছাবচিডি দিয়া হৈছে যাতে চিত্ৰগৃহ নিৰ্মাণ হয়। গতিকে এইবিলাক ভাল কথা আৰু চলচ্চিত্ৰ মানে ৰজাঘৰৰ পৃষ্ঠপোষকতা সদায় লাগে চলচ্চিত্ৰ বা যিকোনো কলাৰ ক্ষেত্ৰত দেই। এইটো গোটেই বিশ্বতে আজি অতীজৰ পৰা আমি দেখি আছোঁ। অকলশৰীয়া শিল্পীসকলে অকলে চৰকাৰৰ বা মানে যিসকল দায়িত্বত থকা ব্যক্তিসকলৰ সহায় সহযোগিতাৰ অবিহনে কৰি তোলাটো সম্ভৱ নহয়। কপিল দাৰ ভাগৰ বহুত দিন চিনেমা চোৱা নাই, মানে বহুত দিন চিনেমাৰ পৰা বিৰতি হৈ আছে। ভাল খবৰ আহি আছে মোৰ। এইবাৰ এই বছৰ মাজভাগত আহিব। মই নিজে নকওঁ আৰু কি, নিজেনো কিমান নিজৰ চিনেমা ভাল বুলি ক'বা, আপুনি নিজেই চাব দেখা পাব। চিনেমাখনৰ নাম মই কৈ থওঁ, সূৰ্যমুখী। অ'কে, ঠিক আছে, অল দ্য বেষ্ট, থেংক ইউ।